Dear students, today I am going to discuss about a lesson of class 10 and the name of the lesson is Kurg. আমি কুৰ্গ নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে ভালদৰে চাই যাবা। এই কুৰ্গ নামৰ পাঠটিত আমি কিহৰ বিষয়ে পাম? কুৰ্গ নামৰ এখন ঠাইৰ বিষয়ে আমি পাম, হয়নে? এই কুৰ্গ নামৰ ঠাইখনো কিহৰ বাবে বিখ্যাত? কুৰ্গ নামৰ ঠাইখন ক'ত অৱস্থিত, হয়নে? আৰু ইয়াৰ মানুহবিলাক, হয়নে? তাৰ মানুহবিলাক কেনে ধৰণৰ, তেওঁলোকৰ ৰীতি নীতি কি, তেওঁলোকৰ আচাৰ ব্যৱহাৰ কেনে ধৰণৰ, আৰু তেওঁলোকে কি কৰি ভাল পায়, হয়নে? এই গোটেই কথাখিনি এই কুৰ্গ নামৰ পাঠটিত আমি পাম। ঠিক আছে, তোমালোকে চাই যাবা এতিয়া। Kurg is coffee country famous for its rainforest and spices. কুৰ্গ হৈছে এখন কফি কাণ্ট্ৰি, য'ত কফি খেতি বেছিকৈ হয়, হয়নে? আৰু এই কুৰ্গ নামৰ ঠাইখন কিহৰ বাবে বিখ্যাত বুলি কৈছে? ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট। ৰেইন ফৰেষ্ট বৰ্ষাৰণ্য, হয়নে? এখন চিৰসেউজীয়া অৰণ্য, আৰু তাত কি হয়, বছৰটোৰ অধিক সময় বৰষুণ দিয়ে, নহয় জানো? তাক কোৱা হয় ৰেইন ফৰেষ্ট। সেই অঞ্চলবিলাকত বছৰটো বেছিভাগ সময় বৰষুণ দিয়ে থাকে। এণ্ড স্পাইচিছ বুলি কৈছে। স্পাইচিছ মানে মছলাজাতীয় শস্য, আৰু কুৰ্গত মছলাজাতীয় শস্য বেছি হয়, উৎপাদন হয়। মিডৱে বিটুইন মাইচুৰ এণ্ড দি coastal town of Mangalore, such a piece of heaven that must have drifted from the kingdom of God. ইয়াত কি ক'লে? Midway between Mysore and the coastal town of Mangalore. মাইচৰ আৰু মাংগালোৰৰ উপকূলীয় চহৰ, হয়নে? তাৰ মধ্যভাগত, মিডৱে, মাজভাগত কি বুলি কৈছে? চিটছ এ পিচ অফ হেভেন, এটুকুৰা স্বৰ্গপুৰী, হয়নে? এ পিচ অফ হেভেন, এটুকুৰা স্বৰ্গৰ দৰে ঠাই, তাৰমানে, হয়নে? চিটছ অৱস্থিত বুলি কৈছে। ডেট মাষ্ট হেভ ড্ৰিফটেড ফ্ৰম দ্য কিং অফ গড, আৰু সেই ঠাইখন ক'ৰ পৰা অহা বুলি ধৰিছে? ক'ৰ পৰা অহা বুলি কৈছে? ড্ৰিফটেড ফ্ৰম মানে বিং কেৰিড এলং জেণ্টলি বাই এয়াৰ, বতাহে উৰুৱাই অনা, তাৰমানে, হয়নে? সেই ঠাইখন বোলে বতাহে স্বৰ্গৰ পৰা উৰুৱাই আনিছে, হয়নে? এইটোকা স্বৰ্গপুৰী বুলি কৈছে। আৰু মাইচুৰ, হয়নে? মহীশূৰ, নহয় জানো? এই মাইচুৰ আৰু কোষ্টেল টাউন অফ মাংগালোৰৰ মাজতে এই ঠাইডোখৰ অৱস্থিত, গম পাইছানে? কোনডোখৰ ঠাই? কুৰ্গৰ কথা ক'ব বিচাৰিছে। দিছ লেণ্ড অফ ৰলিং হিল ইজ ইনহেবিটেড by a proud race of martial men, beautiful women and wild creatures. অৰ্থাৎ কি কৈছে? দিছ লেণ্ড অফ ৰলিং হিল, এই ঠাইডোখৰ ৰলিং হিল বুলি কৈছে। অৰ্থাৎ ৰলিং হিল মানে কি? সৰু সৰু শিলৰ পাহাৰ, পাহাৰেৰে বেষ্টিত, হয়নে? বহু দূৰলৈকে বিস্তৃত হৈ আছে সেই পাহাৰ। এণ্ড ৰলিং হিলছ, হয়নে? ৰলিং হিল মানে আমি কি ক'ব পাৰোঁ? একোটা পৰ্বতশ্ৰেণী, হয়নে? সৰু সৰু শিলৰ কিছুমান পৰ্বতশ্ৰেণী ই ৰলিং হৈছে। ৰলিং মানে কি? আমি আপ এণ্ড ডাউন বুলি ক'ব পাৰোঁ। অৰ্থাৎ উঠা নমা, মানে ক'ৰবাত এঢলীয়া, ক'ৰবাত ওখ, ক'ৰবাত চাপৰ, এনেকুৱা একোটা পৰ্বতৰ শ্ৰেণী, ঠিক আছে? এই ৰলিং হিলছ য'ত এনেকুৱা সৰু সৰু শিলৰ পাহাৰে কি হৈ আছে? বেষ্টিত হৈ আছে, হয়নে? এই ৰলিং হিলৰ যিখন ঠাই বুলি কৈছে, সেই ঠাইখন কি বুলি কৈছে? ইজ ইনহেবিটেড বাই এ প্ৰাউড ৰেচ, এটা গৌৰৱ উজ্জ্বল জাতি বুলি কৈছে। প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, যুঁজাৰু, যিসকলে যুদ্ধ কৰি ভাল পায়, হয়নে? মাৰ্চিয়েল হেভিং টু ডু উইথ ৱাৰ।
কি আছে ৰেচ অফ মাৰ্চিয়েল মেন তাৰ যিসকল ব্যক্তি তেওঁলোক হৈছে মাৰ্চিয়েল যুঁজাৰু বিউটিফুল ওমেন হয়নে এণ্ড ৱাইল্ড ক্ৰিয়েচাৰছ বাসভূমি বুলি কৈছে সেই ঠাইখন বনৰীয়া জীৱ জন্তু হয়নে ধুনীয়া মহিলা বিউটিফুল ওমেন বুলি কৈছে এণ্ড মাৰ্চিয়েল মেন যুঁজাৰু ব্যক্তিসকলৰ এক আশ্ৰয়স্থল সেই ঠাইডোখৰৰ বাসিন্দা তেওঁলোক ঠিক আছে মনত ৰাখিবা তোমালোকে যে কুৰ্গ নামৰ ঠাইখন ক'ত অৱস্থিত যে কুৰ্গ ইজ চিটুৱেটেড মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ হয়নে গতিকে মাইচুৰ আৰু কোষ্টেল টাউন অফ মাংগালোৰ মাজতেই এই ঠাইডোখৰ অৱস্থিত কুৰ্গ নামৰ ঠাইডোখৰ ঠিক আছে নেক্সট পেৰাগ্ৰাফ চোৱা কুৰ্গ অৰ কোডাগু the smallest district of Karnataka is home to evergreen rainforest, spices and coffee plantation. এই কুৰ্গ বা কোডাগু কুৰ্গৰ আন এটা নাম হৈছে কোডাগু সেইটো মনত ৰাখিবা তোমালোকে দি স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকৰ এখন সৰু ডিষ্ট্ৰিক্ট জিলা হয়নে কৰ্ণাটকৰ এখন সৰু জিলা ইজ হোম টু ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচিছ এণ্ড কফি প্লেণ্টেশ্যন আৰু কিহৰ হোম বুলি কৈছে গৃহভূমি হয়নে ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট চিৰ সেউজীয়া বৰ্ষাৰণ্যৰ এক গৃহভূমি হয়নে স্পাইচিছ মছলাজাতীয় শস্য এণ্ড কফি প্লেণ্টেশ্যন আৰু কফি খেতিৰ বাবে ভাল সেই মাটি সেই ঠাইডোখৰত এইবিলাক খেতি বেছি ভাল হয় আৰু ক'ত এই ঠাইখন কৰ্ণাটকৰ অৱস্থিত কুৰ্গ বা কোডাগু এই ঠাইখন হৈছে কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা সেইটো তোমালোকে মনত ৰাখিবা ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দ্য ডিষ্ট্ৰিক্ট আৰু সেই জিলাখনৰ 30% ইভাৰগ্ৰীণ ৰেইন ফৰেষ্টে আৱৰি আছে কিমান শতাংশ 30% চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে আৱৰি আছে হয়নে during the monsoons it pours enough to keep many visitors away আৰু বাৰিষা সময়ত কি হয় it pours enough যথেষ্ট বৰষুণ দিয়ে হয়নে আৰু কি হয় ইয়ে কি কৰে to keep many visitors away তালৈ আহিবলগীয়া যিসকল ভিজিটৰ্ছ তেওঁলোকক আঁতৰাই ৰাখে অৰ্থাৎ বৰষুণ বেছি হোৱাৰ কাৰণে কি হয় সেই ভিজিটৰসকল আহিব নোৱাৰে The season of joy commences from September and continues till March আৰু তাৰ যিটো আনন্দৰ সিজন অফ জয় বুলি কৈছে মানে আনন্দৰ যিটো মুহূৰ্ত কেতিয়াৰ পৰা আৰম্ভ হয় ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে হয়নে ছেপ্টেম্বৰতে আৰম্ভ হয় আৰু মাৰ্চলৈকে চলি থাকে আৰু সেই সময়ছোৱাত বিভিন্ন ধৰণৰ ভ্ৰমণকাৰী ব্যক্তিসকল তালৈ আহে হয়নে এক সুন্দৰ পৰিৱেশ হয় বতৰ তাত ভাল হয় সেই সময়ত এইটো মনত ৰাখিবা যে সিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউজ টিল মাৰ্চ কেতিয়াৰ পৰা সিজন অফ জয় আৰম্ভ হয় বুলি ক'লে এইটো আমি উত্তৰ লিখিব লাগিব দি ৱেডাৰ ইজ পাৰফেক্ট বতৰ আছিলে পাৰফেক্ট বতৰটো হয় পাৰফেক্ট আটাইতকৈ ভাল হয় সেই সময়ছোৱাত উইথ চাম শোৱাৰ্ছ thrown in for good measures দুই এজাক বৰষুণ এক ভাল পৰিমাণত সেই সময়ত দিয়ে বৰ বেছি বৰষুণ নিদিয়ে the air breathes of invigorating coffee আৰু বতাহত কিহৰ সুগন্ধ বিয়পি পৰে ইনভিগৰেটিং কফি বুলি কৈছে যিটো ইনভিগৰেটিং শক্তিদায়ক নহয়নে শক্তিদায়ক কফিৰ যি সুগন্ধ চাৰিওফালে বতাহত বিয়পি পৰে Coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. কি হৈছে প্ৰধান হয়নে যিবিলাক কৰ্নাৰ্ছ বিলাকত ঠাইবিলাকত হয়নে কি দেখা পোৱা গৈছে
কলনিয়েল বাংলোজ কিছুমান দেখা পোৱা গৈছে হয়নে? কলনিয়েল বাংলোজ মানে সাম্ৰাজ্যবাদী দিনৰে কি হৈছে কিছুমান বাংলা। সাম্ৰাজ্যবাদ নিশ্চয় বুজি পাইছা তোমালোকে, যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে ভাৰতলৈ, তেওঁলোকে কিছুমান কলনি পাতিছিলে হয়নে? সেই সময়ৰ কিছুমান বাংলা হয়নে তাতে দেখা পোৱা গৈছে। আৰু সেই বাংলাবিলাকৰ কাষৰ যিবিলাক গছ, সেই গছবিলাকে কি হৈছে ঘৰৰ ওপৰতে হাউলি পৰিছে আৰু তাত ছালৰ আকাৰ দিছে হয়নে? গছবিলাকে যেন ঘৰটোৰ ওপৰত একোখন ছালৰ নিচিনাকৈ আছে, সেইকাৰণে কি বুলি কোৱা হৈছে ট্ৰি কেনপিজ বুলি কৈছে। কেনপিজ ৰুফ লাইক কভাৰিং ডেট ফৰ্ম শেল্টাৰ্ছ, অৰ্থটো ঘৰৰ ছালৰ নিচিনা এক কভাৰিং হয়নে? আৰু সেই ঠাইবিলাকত আটাইতকৈ বেছি কি খেতি দেখা পোৱা গৈছে? কফি এষ্টেটছ, কফিৰ বাগিচাবিলাক দেখা পোৱা গৈছে। গতিকে এই প্ৰাইম কৰ্ণাৰ্ছত হয়নে প্ৰধান ঠাইবিলাকত আমি কি দেখা পাইছোঁ, এইটো প্ৰশ্ন হ'ব পাৰে। গতিকে আমি কি লিখিব পাৰিম যে কফি এষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টেণ্ড টাকড আণ্ডাৰ ট্ৰি কেনপিজ ইন প্ৰাইম কৰ্ণাৰ্ছ। The fiercely independent people of Coorg are possibly of Greek and Arabic descent. আৰু এই ফায়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট বুলি কৈছে মানে তেওঁলোক হৈছে ফায়াৰ্চলি, অৰ্থাৎ তেওঁলোক হৈছে অতি সাহসী ব্যক্তি নহয় জানো? সেইসকল ব্যক্তি হৈছে স্বাধীন প্ৰিয়, তেওঁলোক হৈছে স্বাধীন। ফায়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট এই স্বাধীন যিসকল ব্যক্তি পিপুল মানে তেওঁলোক সাধাৰণতে কিহৰ বুলি কৈছে? গ্ৰীক বা আৰবিক ডিচেণ্টৰ, গ্ৰীক বা আৰবিক মূলৰ তেওঁলোক ব্যক্তি বুলি কোৱা হৈছে হয়নে? কেনেদৰে এই দুটা ডিচেণ্ট আমি মনত ৰাখিব লাগিব যে যিসকল কুৰ্গৰ ব্যক্তি তেওঁলোক কি ডিচেণ্টৰ হয়, কোন দুটা ডিচেণ্টৰ হয় হয়নে? এতিয়া প্ৰথমটো চাবা, এজ ওৱান ষ্টৰি গোজ a part of Alexander's army moved south along the coast and settled here when a return became impractical. কি হ'ল? As one story goes, অৰ্থাৎ এটা কাহিনী মতে a part of Alexander's army, আলেকজেণ্ডাৰ সৈন্য দলৰ মানে এটা অংশ মুভড চাউথ এলং দ্য কোষ্ট, উপকূলেৰে আহি ক'ত পালেহি? চাউথ, দক্ষিণ অঞ্চলত পালেহি হয়নে? এণ্ড ছেটেল দেয়াৰ, আৰু তাতে তেওঁলোকে নিগাজিকৈ থাকিবলৈ ল'লে। হুৱেন ৰিটাৰ্ণ বিকেম ইমপ্ৰেক্টিকেল, তেতিয়া তেওঁলোকে ঘূৰি যোৱাটো অসম্ভৱ হৈ পৰিল হয়নে? These people married amongst the local, আৰু এই ব্যক্তিসকলেই তাৰ স্থানীয় ব্যক্তিসকলৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল। and their culture is apparent in the martial tradition, marriage and religious rites. আৰু তেতিয়া কি হ'ল? তেওঁলোকৰ যিবিলাক মাৰ্চিয়েল ট্ৰেডিশ্যন হয়নে, তেওঁলোকৰ যিবিলাক পৰম্পৰা মানে মাৰ্চিয়েল ট্ৰেডিশ্যন বুলি কোৱা হৈছে। মাৰ্চিয়েল মানে কৈছিলে যুঁজাৰু হয়নে? অৰ্থাৎ তেওঁলোকৰ নিজা মানে মাৰ্চিয়েল যিবিলাক ট্ৰেডিশ্যন আছে, সেই ট্ৰেডিশ্যনবিলাক লগতে বিবাহ, মেৰিজ, ৰিলিজিয়াছ ৰাইটছ, ধৰ্মীয় ৰীতি নীতি, এইবিলাক কি হৈ গ'ল? তেওঁলোকৰ সৈতে মিলি পৰিলে হয়নে? এই যিসকল স্থানীয় ব্যক্তি তেওঁলোকৰ সৈতে মিলিত হৈ পৰিল নহয় জানো? আৰু কি হ'ল? মেৰিজ এণ্ড ৰিলিজিয়াছ ৰাইটছ হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম। আৰু এইবিলাক কি হৈছিলে? হিন্দুসকলৰ যিটো মূল সুঁতি মানে প্ৰধান সুঁতি, তাৰ পৰা কিন্তু পৃথক আছিলে হয়নে? কাৰণ তেওঁলোকৰ যিখিনি ৰীতি নীতি কালচাৰ,
সেইখিনি স্পষ্ট ৰূপত প্ৰকাশ পাইছে নহয় জানো। সেইখিনি ইয়াৰ লোকেল যিসকল ব্যক্তিৰ লগত তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছে, তাৰপিছতেই সেইখিনি কি হৈছে তেওঁলোকৰ সৈতে মিলিত হৈ পৰিছে। গতিকে হিন্দুসকলে যিটো মূল সুঁতি তাৰ পৰা কিছু পৰিমাণে পৃথক হোৱাটো নিশ্চিত নহয় জানো। ঠিক আছে। The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Qudabus, known as kufiya. It resembles the kufiya worn by the Arabs and the Kurds. অৰ্থাৎ ইয়াত কি ক'লে, আমি প্ৰথমটো ডিচেণ্ট গম পালোঁ যে আলেকজেণ্ডাৰৰ সৈন্যদলৰ এদল সৈন্য এটা অংশ কি হ'ল উপকূলেদি আহি দক্ষিণ অঞ্চলত থিতাপি ল'লেহি। আৰু তেওঁলোকে যেতিয়া যোৱাটো অসম্ভৱ হৈ পৰিলে, তাৰ যিসকল স্থানীয় লোক মানে তেওঁলোকৰ সৈতে মিলিত হৈ গ'ল, তেওঁলোকৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল, আৰু তেওঁলোকৰ ৰীতি নীতি কালচাৰ হয়নে সেইখিনিও তেওঁলোকৰ সৈতে কি হৈ পৰিল, মিলিত হৈ পৰিল হয়নে। আৰু সেই ৰীতি নীতিখিনি কি হৈছে হিন্দুৰ মূল সুঁতিৰ পৰা পৃথক আছিল বুলি কৈছে। গতিকে সেইটো হৈছে প্ৰথমটো ডিচেণ্ট। আৰু দ্বিতীয় ডিচেণ্টটো কোনটো, দি থিয়ৰী অফ আৰব অৰিজিন। এইটো হৈছে আৰব, প্ৰথমটো গ্ৰীক আছিলে, এইটো হৈছে আৰব অৰিজিন। এই আৰব অৰিজিনটোৱে কি কৰে, ড্ৰ ছাপৰ্ট from the long black coat with an embroidered waist belt worn by the Qudabus. আৰব অৰিজিন ড্ৰজ ছাপৰ্ট, এই আৰব অৰিজিনটো ক'ৰ পৰা ছাপৰ্ট পাইছে বুলি কৈছে বা ক'ৰ পৰা উদ্ভৱ হৈছে বুলি কৈছে, ফ্ৰম দ্য লং ব্লেক কোট, এটা দীঘল ব্লেক কোট, ক'লা কোট হয়নে, উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট, এমব্ৰইডাৰ্ড মানে বেজিৰে ফুল কৰা ৱেষ্ট বেল্ট, কঁকালত পিন্ধা বেল্ট মানে, আৰু কোনে পিন্ধে, কুধাভোজসকলে মানে কুধাভোজসকলে পিন্ধে, আৰু তাক কোৱা হয় কুপিয়া হয়নে। ইট ৰিজেম্বলছ দ্য কুফিয়া ৱৰ্ন বাই দ্য আৰবছ এণ্ড দ্য কুৰ্ডছ। আৰু এই কুপিয়া নামৰ যিটো ড্ৰেছ, এই ড্ৰেছটো কি বুলি কৈছে, আৰব আৰু কুৰ্ডছসকলে পিন্ধা কুফিয়া নামৰ সেই ড্ৰেছ বা তেওঁলোকে পিন্ধা সেই সাজ সজ্জাৰ লগত ৰিজেম্বল হয়। ৰিজেম্বল মানে সাদৃশ্য আছে, গম পাইছেনে। গতিকে এইটো হৈছে, এইটো কোনটো অৰিজিন, আৰব অৰিজিন, গম পাইছেনে। গতিকে এই কুধাবু ব্যক্তিসকলে, কুৰ্গ বা কুদাগু, এই ব্যক্তিসকলে কি কৰিছে, এটা ড্ৰেছ পৰিধান কৰে হয়নে, দীঘল ক'লা একোটা কোট পৰিধান কৰে। আৰু যিটো কোট কি হৈছে, কোনে পৰিধান কৰে বুলি পাইছোঁ আমি, উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ৱৰ্ন বাই দ্য কুদাভোজসকলে পৰিধান কৰে হয়নে, আৰু তাক কুপিয়া বুলি কোৱা হয়। আৰু এই কুপিয়াটো কুফিয়াৰ লগত সাদৃশ্য আছে, যিটো আৰব আৰু কুৰ্ডছসকলে পিন্ধে। ঠিক আছে। গতিকে এইটো তোমালোকে মনত ৰাখিবা, এইটো হৈছে আৰব অৰিজিন, অৰ্থাৎ আৰবসকলে পিন্ধা হয়নে যিটো কুফিয়া, সেই কুফিয়াৰ লগত তেওঁলোকে পিন্ধা কুপিয়া নামৰ ড্ৰেছটোৰ সাদৃশ্য আছে নহয়নে। গতিকে কি হৈছে, তাৰ পৰা ধৰিব পাৰি যে তেওঁলোক আৰব অৰিজিনৰ পৰাও আহিছে হয়নে। গতিকে এই দুটা অৰিজিন ভালদৰে তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহিব। কুৰ্গী homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. আৰু কুৰ্গৰ যিসকল ব্যক্তি তেওঁলোক আছিলে অতি অতিথি পৰায়ণ, হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি, তেওঁলোকৰ এটা পৰম্পৰা আছে হস্পিটেলিটিৰ। হস্পিটেলিটি মানে কি, আতিথ্য, অতিথি শুশ্ৰূষা কৰি তেওঁলোকে ভাল পায়। এণ্ড দে আৰ মোৰ দেন উইলিং টু ৰিকাউণ্ট এ নিউমাৰাছ টেলছ অফ ভেলাৰ ৰিলেটেড টু দেয়াৰ চনছ এণ্ড ফাদাৰ্ছ। আৰু তেওঁলোকৰ ব্যক্তি হ'লে কি কৰে, তেওঁলোকৰ পিতৃ আৰু চনছ মানে পিতেক,
তেওঁলোকৰ যি বীৰত্বৰ কাহিনী ভেলাৰ হয়নে সেই তেনেকুৱা ধৰণৰ যিবিলাক নিউমাৰাছ অসংখ্য গল্প আছে কাহিনী আছে সেইবিলাক কৈ বা সেইবিলাক আনৰ আগত কৈ তেওঁলোকে গৰ্ব কৰে সেইবিলাক কৈ তেওঁলোকে ভাল পায় হয়নে দ্য কুৰ্গী regiment is one of the most decorated in the Indian Army and the first chief of the Indian Army General Keriappa was a কুৰ্গী আৰু এই কুৰ্গী ৰেজিমেণ্টটো হৈছে ভাৰতীয় আৰ্মি দলৰ আটাইতকৈ বেছি সংখ্যক সাহসৰ বাবে তেওঁলোকে পুৰস্কৃত হয় হয়নে সাহসৰ বাবে পুৰস্কাৰ পোৱা এটা আৰ্মি এটা সৈন্য দল হয়নে আৰু তেওঁলোকৰ এজন চিফ প্ৰধান সেনাপতি হয়নে সেনানায়কজন কোন বুলি কৈছে ইণ্ডিয়ান আৰ্মি এণ্ড দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি প্ৰথমজন ভাৰতীয় আৰ্মি যিজন চিফ মুখ্য সেনানায়ক হয়নে সেইজন কোন বুলি কোৱা হৈছে জেনেৰেল কেৰিয়াপ্পা আৰু তেখেতো আছিলে এজন কুৰ্গী অৰ্থাৎ কুৰ্গী পিপুল কুৰ্গৰ ব্যক্তি ইভেন নাও কুৰাবুজ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স এতিয়া মাত্ৰ এই কুৰাবুসকলেই একমাত্ৰ ব্যক্তি যাক কি কৰা হৈছে ফায়াৰ আৰ্মছ মৰণাস্ত্ৰ অস্ত্ৰ শস্ত্ৰ বন্দুক বাৰুদ হয়নে আদি তেওঁলোকক উইদাউট লাইচেন্সত দিয়া হয় তেওঁলোকক পাৰ্মিশ্যন দিয়া হয় নহয়নে তেওঁলোকে এইবিলাক ৰাখিব পাৰে ইভেন নাও কুৰাবুজ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া ভাৰতৰ একমাত্ৰ তেওঁলোকে ব্যক্তি পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ তেওঁলোকে ফায়াৰ আৰ্মছ লৈ ফুৰিব পাৰে বন্দুক লৈ ফুৰিব পাৰে হয়নে উইদাউট এ লাইচেন্স কোনো লাইচেন্স নোহোৱাকৈ ঠিক আছে এইখিনিলৈকে হ'ব আজি ইয়াৰ পিছৰ পাঠত আমি কি কৰিম ইয়াৰ পাঠটোৰ বাকী অংশ আমি আলোচনা কৰিম গতিকে তোমালোকে এইখিনি কথা মনত ৰাখিব লাগিব যে আমি কি পাইছোঁ কুৰ্গ ক'ত অৱস্থিত হয়নে এই ঠাই কুৰ্গত কোন কোন ব্যক্তিসকল বসবাস কৰে কিহৰ বাসিন্দা হয়নে কুৰ্গখন কিহৰ বাবে বিখ্যাত কুৰ্গৰ যিসকল ব্যক্তি তেওঁলোক কোন বংশৰ হয়নে কোনটো ডিচেণ্টৰ কি মূলৰ হয়নে দুটা ডিচেণ্ট আছে আৰবিক ডিচেণ্ট গ্ৰীক ডিচেণ্ট সেই দুটা চাবা তোমালোকে হয়নে আৰু এই প্ৰেক্ষাবিলাকত প্ৰতিটো প্ৰেক্ষাপটে কিছুমান প্ৰশ্ন হ'ব কিছুমান মই কৈ আহিছোঁ তোমালোকক সেই প্ৰশ্নবিলাকো তোমালোকে কৰিব পাৰিব লাগিব ঠিক আছে এতিয়া ইয়ালৈকে দুটামান প্ৰশ্ন হয়নে 9টা প্ৰশ্ন লৈ আহিছোঁ এই প্ৰশ্নকেইটা উত্তৰ মই কৈ দিয়া নাই ইতিমধ্যে এই প্ৰশ্নকেইটাৰ আলোচনা মই পাঠটোত কৰিছোঁ তোমালোকে উত্তৰকেইটা কৈ দিব লাগে ইয়াৰ উত্তৰকেইটা কৈ দিব লাগিব গতিকে প্ৰশ্নকেইটা মই কৈ দিছোঁ হোৱাট ইজ দ্য এনাডাৰ নেম অফ কুৰ্গ কুৰ্গৰ অন্য এটা নাম কি ইতিমধ্যে আমি পাইছোঁ হাউ মাছ অফ কুৰ্গ ইজ কভাৰ্ড বাই ৰেইন ফৰেষ্ট ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট তাৰমানে এই ৰেইন ফৰেষ্টেৰে কুৰ্গৰ কিমান অংশ আৱৰি আছে আবৃত হৈ আছে ৱেন ডাজ দি ছিজন অফ জয় কমেন্স ইন কুৰ্গ কুৰ্গত আনন্দৰ যিটো ছিজন কেতিয়াৰ পৰা আৰম্ভ হয় হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট কোনখন হোৱাট চৰ্ট অফ ফৰেষ্ট ইজ ফাউণ্ড ইন কুৰ্গ কুৰ্গত কেনেকুৱা ধৰণৰ অৰণ্য পোৱা যায় হোৱাট কেন বি চিন আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্ণাৰ ইন কুৰ্গ কুৰ্গৰ যি প্ৰাইম কৰ্ণাৰ প্ৰধান ঠাইবিলাকত হয়নে আণ্ডাৰ ট্ৰী কেনপিজ গছেৰে নিৰ্মিত ঘৰৰ ছালৰ নিচিনা হয়নে ঠাইৰ তলত কি দেখা পোৱা যায় হয়নে আমি তাত কি দেখা পাইছোঁ সেইটো সুধিছে হোৱাট ইজ কুফিয়া কুফিয়া কি হোৱাট ইজ কুপিয়া কি আৰু নম্বৰ প্ৰশ্নটো হৈছে হুৱেৰ ইজ কুৰ্গ চিটুৱেটেড কুৰ্গ নামৰ ঠাইখন ক'ত অৱস্থিত গতিকে এই প্ৰশ্নকেইটা তোমালোকে লিখি শুদ্ধকৈ উত্তৰ কৰি হয়নে তোমালোকে গ্ৰুপত দিব লাগিব আৰু সেইখিনি মই চাম প্ৰশ্নখিনি তোমালোকে কিমান শুদ্ধ কৰিব পাৰিছা কিমান ভুল হৈছে নহয়নে গতিকে এইকেইটা তোমালোকক হোমৱৰ্ক দিলোঁ ঠিক আছে আৰু আজিলৈ পাঠটো ইমানতে সামৰিছোঁ
নেক্সট ক্লাছত পুনৰ ইয়াৰ পাছৰ পৰা আমি আৰম্ভ কৰিম। ঠিক আছে।